নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক লৈ আহিছোঁ চুলিৰ সমস্যা সমাধান কৰা এটা বস্তু। চাই থাকিব মইনো কি কি বস্তু ল'লোঁ। এফালে মই বাৰীলৈ যাওঁ, আমি ঘৰতে থকা বস্তু কেনেকৈ হেয়াৰ কেয়াৰ তেল বনাব পাৰি। এতিয়া আহিলোঁ পিছফালে, ঘৰৰ পিছফালে এইফালে দেখিছে এইটো পাতটো দেখিছে আপোনালোকে, নৰসিংহ পাত। এই পাতেৰে মই আজি আপোনালোকক দেখুৱাম হেয়াৰ কেয়াৰ তেল মই কেনেকৈ বনালোঁ। আহক তেতিয়াহ'লে মই নৰসিংহ পাতখিনি ছিঙি লওঁ। এইখিনি পাত মই এতিয়া ছিঙি লৈছোঁ, হৈ গ'ল ছিঙি ল'লোঁ। এতিয়া লৈ ল'লোঁ নৰসিংহ পাতখিনি। এইখিনি পাত মই এতিয়া ধুই ল'ম। নৰসিংহৰ গুণখিনিতো আপোনালোকক নক'লেই হ'ব চাগে, বহুত গুণ আছে। নৰসিংহ স্বাস্থ্যৰ কাৰণে কিমান ভাল আপোনালোকে জানে। চুলিৰ সমস্যা, আপোনাৰ পকাৰ সমস্যা থাকিলে ভাল হ'ব। উপি সমস্যা আৰু সৰা সমস্যা হ'লে চুলি ক'লা ক'লা হ'ব। এইখিনি ইউজ কৰি থাকিলে আপোনালোকে এবাৰ ইউজ কৰি কিন্তু আপোনালোকে প্ৰমাণ নাপাব, ইউজ কৰি থাকিব লাগিব। এবাৰ মানে ইউজ কৰিলে আপোনালোকে প্ৰমাণ পাই যাব। মই ইয়াতে লৈ ল'ম হালধি অকণমান, হালধি দেখিছে, হালধি এডোখৰ লৈ ল'লোঁ। হালধিখিনি মই হেয়াৰ কেয়াৰ কৰাৰ লগতে আপোনালোকৰ পেষ্টটো মই কেনেকৈ লগাব পাৰিম আপোনালোকক মই দেখুৱাম। বলক তেতিয়া হালধি এডোখৰ লৈ ল'লোঁ। এতিয়া নৰসিংহ পাতখিনি মই ধুই লৈছোঁ। এইখিনি দেখিছে, ভালকৈ ধুই লৈছোঁ। নৰসিংহ পাতখিনি মই এনেকৈ ছিঙি ল'লোঁ। এতিয়া মই এইখিনি মিক্সিত ফেটি ল'ম। নৰসিংহখিনি মই ভালকৈ ছিঙি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত ইয়াৰ লগত মই বস্তু এটা মিলাম, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। মিক্সিত নৰসিংহখিনি দিয়াৰ পিছত মই ইয়াতে দিছোঁ এইটো বস্তু দেখিছে আপোনালোকে, দোকানত 10 টকাত কিনিলেই পায় নৰসিংহ, কিন্তু পানী নিদিব। মই ইয়াতে নৰসিংহ তেল দি পিচি ল'ম, হৈ গ'ল। এতিয়া মই মিক্সিত ফেটি ল'ম এইখিনি। এতিয়া মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম মিক্সিত। এতিয়া হৈ গ'ল, ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। উলিয়াই ল'ম এইখিনি বস্তু। এইখিনি এতিয়া মই উলিয়াই ল'লোঁ ফ্ৰেছ কৰাখিনি। আকৌ এফালে দিছোঁ নৰসিংহ, আকৌ এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি লওঁ। আৰু এইফালে হালধি এডোখৰ লৈছোঁ, এইখিনি মই প্ৰেছৰ কাৰণে বনাম। এতিয়া কাটি ল'লোঁ, এতিয়া গ্ৰাইণ্ড কৰি ল'ম মিক্সিত। ইয়াতে মই পানী অকণমান দিছোঁ, এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এইফালে হালধি নৰসিংহখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ, এইখিনি স্কিনত লগাম। এতিয়া মই গেছ জ্বলাই লৈছোঁ, ল' ফ্লেমত ৰাখিম। এইটো যতনটো দিছোঁ মই, যতনটো অকণমান শুকাবলৈ দিছোঁ। এতিয়া শুকাই গ'ল, এইখিনি মই তেলখিনি দি দিছোঁ। ইয়াতে যিমান তেল আছে দি দিম, চব তেলখিনি দি দিছোঁ। ইয়াতে মই নৰসিংহ পেষ্ট কৰাখিনি দিছোঁ। অকণমান ল' ফ্লেমত ভাজিম আৰু এতিয়া ভাজি থাকিব লাগিব। কিমান ধুনীয়া কালাৰখিনি ওলাই গৈছে দেখিছে আপোনালোকে। এতিয়া মই ভাজি থাকিম এইখিনি আৰু ওলাবলৈ দিম ৰসটো। এনেকৈ 10 মিনিটমান ভাজি ল'ম। এনেকৈ লৰাই থাকিব লাগে, নহ'লে আকৌ বস্তুটো জ্বলি যাব। ৰস ধুনীয়াকৈ ওলাই গৈছে। 10 মিনিটমান হৈ যাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া অফ কৰি লৈছোঁ গেছৰ ফ্লেমটো। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল, মই ইয়াতে চেকি দিম। আপোনালোকে কটন কাপোৰ এটা লৈ মেলি তেনেকৈও চেকিব পাৰে, মই ইয়াতে চেকি দিছোঁ। এতিয়া মই চাকনিয়েদি ইয়াতে চেকিম। আপোনালোকে কাপোৰ লৈ চেকিব পাৰে, কটন কাপোৰ লৈ। সেইখিনি মই এনেকৈ চেকি দিম। হৈ যাব এতিয়া, একোৱে নাইকিয়া হৈ গ'ল। চেপি চেপি কিমান ধুনীয়াকৈ ৰস ওলাইছে দেখিছে আপোনালোকে। সেইখিনি মই আপোনালোকক লগাই দেখুৱাম। এতিয়া হৈ গ'ল ৰসখিনি, বহুত ধুনীয়াকৈ নৰসিংহৰ ৰসখিনি উলিয়াই ল'লোঁ। মই এতিয়া লগাই দেখুৱাম আপোনালোকক। চুলি কিন্তু চেম্পু নোধোৱাৰ 1 ঘণ্টা 2 ঘণ্টামান আগত এনেকৈ লগাই ল'ব। মই কিন্তু কাইলৈহে দিম, আজি এনেকৈ লগাই থৈ দিম। আপোনালোকে নৰসিংহৰ গুণখিনি জানে। আৰু নৰসিংহ খনিজ পদাৰ্থ ভিটামিন A, ভিটামিন B, ভিটামিন C আৰু ভিটামিন E থাকে ইয়াত।
আৰু নাৰিকল তেলতো আপোনালোকে ক'বই নালাগে, নাৰিকল তেলত এণ্টি অক্সিডেণ্ট গুণ থাকে। এইখিনি দেখিছে আপোনালোকে ভালকৈ গুৰিত লগাব পাৰে। এইখিনি লৈ মই কিন্তু আজি নুধো, কাইলৈ দিম। কাইলৈ হেৰিটো চুলিখিনি ধুমগৈ। আপোনালোকে শ্বেম্পু নকৰাৰ আগতে 1-2 ঘণ্টামান আগত এনেকৈ লগাই লৈ মেলি আৰু শ্বেম্পু পিছত 1-2 ঘণ্টামান পাছত শ্বেম্পুৱেদি ধুব পাৰে। আৰু মই আজি নুধো, মই কাইলৈহে দিম। আজি এনেকৈ ৰাতি থৈ দিম। মই চুলিখিনি এনেকৈ ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া চুলি লগাই লোৱাৰ পিছত মই নৰসিংহ আৰু হালধি পেষ্ট কৰাখিনি মই এতিয়া স্কিনত লগাম। মোৰ স্কিনত অকণমান ক'লা ক'লা দাগ আছে, সেইখিনি নাইকিয়া হৈ যাব আৰু ব্ৰাইট কৰে, স্কিনৰ বহুত ভাল হেৰি কৰি দেখুৱায়। মই এইফালে পেষ্ট কৰা হালধি আৰু নৰসিংহখিনি মই ইয়াতে লগাম। মই এইখিনি এনেকৈ লগাই ল'ম। আপোনালোকে এনেকৈ ৰসখিনি এনেকৈ সানিব পাৰে। মই এনেকৈ লগাই ল'ম। মোৰ যেনেকৈ য'ত দাগ আছে সেইখিনি মই অকণমান লগাই লৈছোঁ। এনেকৈ লগাই মেলি 10 মিনিটমান ৰাখি থ'ম। তাৰপিছত মই চাফা পানীৰে ধুমগৈ। ইয়াতে মই ৰসখিনি এনেকৈ সানি দিম। এনেকৈ মই 10 মিনিটমান ৰাখি থ'ম। তাৰপিছত চাফা পানীৰে ধুই মেলি আপোনালোকক দেখুৱাম। বহুত লগাই লওঁতে একো তেনেকৈ মেডিচিন নাই নহয়, একো ছাইড এফেক্ট নহয়। নৰসিংহটো লগাই, নৰসিংহ কিমান ভাল আপোনালোকে জানে। এইফালে কেঁচা হালধিটো বহুত ভাল স্কিনৰ কাৰণে। এইখিনি এনেকৈ ৰাখি থ'ম, 10 মিনিটমান হ'বগৈ। আৰু নৰসিংহটো কিমান ভাল আপোনালোকে জানে, একো ছাইড এফেক্ট নহয়। তাৰপিছত কেঁচা হালধিটো বহুত ভাল, এইখিনি স্কিনত লগাই। কেঁচা হালধি নৰসিংহ পিচি এনেকৈ আপোনালোকে স্কিনত লগাই 10 মিনিটমান ৰাখিব আৰু চাফা পানীৰে ধুই চাব, কি মজা স্কিন। মোৰ দাগ অকণমান আছে, সেইটো কাৰণে এইখিনি লগাই লৈছোঁ। ধুনীয়াকৈ ধুই ল'লোঁ। এইফালে দেখিছে কিমান ধুনীয়া ব্ৰাইট হৈ গৈছে স্কিন, কেনেকুৱা লাগিছে দেখিছে। মই অকণমান দাগ চাগ আছে এইফালে। মই কিন্তু হালধি আৰু এল'ভেৰা মই লগাইছিলোঁ, সেইটোতকৈ এই বস্তুটো মই বেছি ভাল পাইছোঁ। কিমান ধুনীয়া চফাইছে, মিহি দেখিছে আপোনালোকে। এতিয়া গধূলি হৈ গ'ল। বনাওঁতে অকণমান টাইমো লাগে, ঠাণ্ডা হ'বলৈ দিব লাগে। আকৌ এইপিনে অকণমান ফ্ৰাই কৰিলোঁ তেলখিনি। এতিয়া মই এই চুলিখিনি এনেকৈ থৈ দিম। মই কাইলৈ ৰাতিপুৱা দিম, ধুই ল'ব লাগিব ভালকৈ, ধুনীয়াকৈ চেম্পু টেম্পু দি, কণ্ডিশ্যনাৰ দি মেলি সেইটো চুলিখিনি মই ধুই ল'ম। কিন্তু আপোনালোকে এনেকৈ তেল বনাই ৰাখিব পাৰে। এইখিনি মই এই তেলখিনি মই এতিয়া নাৰিকল তেলতে ভৰাই থৈ দিম। আকৌ 2 দিনমানৰ পিছত মই ইউজ কৰিম সেইটো। আৰু মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে, চুলি হেয়াৰ কেয়াৰ অইল আৰু মই স্কিনত ফেচত লগোৱা সেইটো মই বহুত ভাল পালোঁ। ফেচত লগাই মেলি বহুত একদম মিহি হৈ গৈছে। মই 2 দিনমান 3 দিনমান লগাই আছোঁ এইখিনি। তাৰপিছত কেনে পালে আপোনালোকে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।